R24 লাইভলৈ স্বাগতম জনোৱাৰ লগে দিবলৈ এটা খবৰ। লংকা নগৰীৰ 2 নং খাগৰিজনৰ এটি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী। হয়, আমি কৈ আছো হোজাই জিলাৰ লামডিঙৰ নকুটি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত 2 নং খাগৰিজনৰ ৰহুল আমিনৰ কথা। বিগত 3-4 বছৰ ধৰি ৰহুল আমিন এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। ৰহুল আমিনে এই জটিল ৰোগ লৈ বিচনাত চটফটাই থাকি কান্দি কান্দি উন্নত মানৰ চিকিৎসাৰ বাবে যোৱাকালি কিছু সাহায্য বিচাৰিছিল বদৰুদ্দিন আজমল চাহাব, মুস্তাক আনফৰ চাহাবৰ লগতে নীলবাগানৰ যুৱ ব্যৱসায়ী কামাল হুছেইনৰ পৰাও। অসমৰ জিলা আমচু আৰু বিভিন্ন দল সংগঠনৰ পৰাও বিচাৰিছিল সাহায্য। সেয়া লৈ আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। পিছে আজি দেখা গৈছে যে নীলবাগানৰ যুৱ ব্যৱসায়ী কামাল হুছেইনৰ এক মহানুভৱতা। কামাল হুছেইনে ৰোগীজনৰ বুজ লয় আৰু বুজ লোৱাৰ লগতে কয় যে তেওঁ ছ'চিয়েল মিডিয়াত এই বাতৰিটো দেখা পাই আজি ৰাতিপুৱা খাগৰিজনৰ ৰোগী ৰহুল আমিনৰ ঘৰত আহি উপস্থিত হয়। সাংবাদিকে প্ৰশ্ন কৰাত কামাল হুছেইনে কয় যে ডক্টৰ এজনৰ লগত কথা পাতিছে, তেখেত দিল্লীত আছে, তাৰ পৰা অহাৰ পিছত ৰোগীজনৰ চেকআপ কৰিব আৰু ঔষধ পাতি যিমান লাগে সেয়া তেওঁ নিজে বহন কৰিব বুলি সাংবাদিকৰ আগত প্ৰতিশ্ৰুতি দিয়ে। চাওক এই প্ৰতিবেদন। তাৰমানে যোৱাকালি মই এটা ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' দেখিছিলোঁ। সেই ভিডিঅ'ত মই এই পৰিয়ালটোৰ মানুহে মানে আহ্বান জনাইছিলে বিভিন্ন দল সংগঠনক যে মানুহজন আজি 3 বছৰৰ পৰা বেমাৰত ভুগি আছে। মানে মানুহজন ইমান দুখীয়া মানুহ, বেমাৰৰ কাৰণে টকা পইচাৰ অভাৱ, সেইটো কাৰণে তেওঁলোকে বিভিন্ন দল সংগঠনক বা সমাজসেৱকসকলক আহ্বান জনাইছিলে আহি মানে কিবা এটা সহায় কৰিবৰ কাৰণে। আৰু মোৰ ঘৰো ইয়াতে, মই ইয়াৰে বাসিন্দা, মোৰ গাঁও পঞ্চায়তত হয় এখন। পিছত মই যোৱাকালি ৰাতি দেখিছোঁ, দেখি পেলাই মইতো একচুৱেলি মেডিচিন ব্যৱহাৰৰ লগত জড়িত হৈ আছোঁ। তেতিয়া মই ভাবিছোঁ যে মানুহজনৰ ওচৰত আহি কি কৰিব পাৰোঁ। তেতিয়া মই আহি গ'লোঁ আজি আৰু আহি পেলাই মই মানে মোৰ চিনাকি ডক্টৰ আছে, ডক্টৰ এজনৰ লগত কথা পাতিছোঁ। তেখেত বৰ্তমানে দিল্লী আছে, দিল্লীৰ পৰা 22 তাৰিখ আহিব। আহিলে মই তেখেতৰ লগত মিলি আমাৰ সম্পূৰ্ণ চিকিৎসা, মই সম্পূৰ্ণ চেকআপ কৰি সম্পূৰ্ণ ঔষধ পাতি দিয়াৰ ব্যৱস্থা কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। হয়, মেডিচিন ঔষধ পাতিৰ বাবদ যিমান লাগে আৰু মেডিচিন বা ডক্টৰ চেকআপ যিমান লাগে সেইখিনি মই দিম আৰু সেইটো প্ৰতিশ্ৰুতি মই দিছোঁ তেওঁলোকক। আৰু মই অলৰেডি ডক্টৰৰ লগতো কথা পাতিছোঁ। ডক্টৰেও মোক আশ্বাস দিছে যে আপুনি লৈ আহিব, মই চাই দিম আৰু ঔষধ পাতি যিমান লাগে মই সেইখিনি বহন কৰিম। মোৰ নাম কামাল হুছেইন বৰভূঞা। মই খাগৰিজানৰ বাসিন্দা, কিন্তু মই নীলবাগানত মেডিচিন ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ। তাৰমানে মই দুখীয়া মানুহ দেখিলে মোৰ নিজৰো সহ্য নহয়। কালি ৰাতি যেতিয়া মই ভিডিঅ'টো দেখিছোঁ, দেখি পেলাই মোৰ দুখ লাগিছে। তেতিয়া মই লগে লগে ইয়াতে আহিছোঁ। আহি পেলাই মই ইমান ডাঙৰো নহয়, মই সৰু বিজনেছ এটা কৰি আছোঁ। তেতিয়া মই মোৰ খাদ্য অনুযায়ী আৰু মই কৈছোঁ যে ডক্টৰৰ লগত কথা পাতিছোঁ, অহা 22 তাৰিখ মই মানে তেখেতক চেকআপ কৰাই যিমান ঔষধ পাতি লাগে মই চব যোগাৰ কৰিম।